আজিৰ ৰেচিপিটো বনাবৰ বাবে আমাক প্ৰয়োজন হ'ব এয়া বইল কৰি থোৱা কাবেলি বুট, এয়া হ'ল বিলাহীৰ পেষ্ট, এয়া মিহিকৈ কাটি লোৱা পিঁয়াজ, আদা ৰচুনৰ পেষ্ট, লং, দালচেনি, এয়া হ'ল তেজপাত, গৰম মছলা, নিমখ, বইল কৰি পিটিকি লোৱা আলু, আধা কাপ দৈ, জিৰা, এয়া হ'ল পনীৰ। এতিয়া আমি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। এয়া প্ৰথমে মই গেছত কেৰাহীখন বঢ়াই লৈছোঁ। কেৰাহী গৰম হৈছে। এতিয়া ইয়াত আমি তেল দিছোঁ। আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে, মই কিন্তু মিঠাতেল ব্যৱহাৰ কৰিছোঁ। ইয়াত মই বস্তুবিলাকৰ পৰিমাণ অলপ বেছিকৈ লৈছোঁ। আপোনালোকে নিজৰ পৰিমাণ অনুযায়ীহে বস্তু ল'ব। আমাৰ তেল গৰম হৈ গৈছে। এতিয়া তেলতে আমি খুব কম পৰিমাণৰ কেইটামান জিৰা গুটি দিম। ইয়াৰ পিছতেই সামান্য পৰিমাণৰ চেনি দি ইয়াতে আমি কাটি থোৱা পিঁয়াজটো দিম। এতিয়া পিঁয়াজটো অকণমান ৰঙচুৱা হোৱাকৈ ভাজিব। এয়া আমাৰ পিঁয়াজ প্ৰায় ৰঙা হৈছে। এতিয়া আমি ইয়াতে তেজপাত, আদা ৰচুনৰ পেষ্ট আৰু লং, দালচেনিকেইটা দি দিম। এইবিলাক দিয়াৰ পিছত প্ৰায় 2-3 মিনিটমান সময় আপোনালোকে গেছটো কমাই দি পেলাই অলপ ভাজিব। এতিয়া ইয়াতে মই নিমখ দিছোঁ। নিমখটো সম্পূৰ্ণ নিজৰ আন্দাজমতে দিব। নিমখ দিয়াৰ পিছতে আমি ইয়াত বিলাহীৰ পেষ্টখিনি দি দিম। বিলাহী দিয়াৰ পাছতে আপোনালোকে গেছৰ ফ্লেমটো অলপ বঢ়াই ল'ব। ভালদৰে লৰাই দিব যাতে সকলোবিলাক ভালদৰে সংমিশ্ৰণ হৈ যায়। বিলাহীবিলাক উতলিবলৈ লৈছে। এই উতলি থাকোঁতে আমি ইয়াত হালধি দিম। হালধি দিয়াৰ পিছতে আমি ইয়াত দিম কাশ্মীৰী মিৰ্চ। আকৌ ভালদৰে লৰাই দিব যাতে সকলোবিলাক মিক্স হৈ যায়। বিলাহীবিলাকত এনেদৰে বুৰবুৰণি যেতিয়া উঠিব তেতিয়াই আপোনালোকে বইল কৰা আলুখিনি দি দিব। আলু নিদিলেও হয়, কিন্তু আমাৰ ঘৰত সকলোৱে আলু খাই ভাল পায়, মই সেইবাবে আলু দি দিওঁ। আকৌ ভালদৰে আলুবিলাক ভাঙি দিব। ভাঙি পেলাই বিলাহীৰ মিশ্ৰণটোৰ লগত মিক্স কৰি ল'ব। অলপ শুকাই যোৱাৰ পাছত ইয়াত কাবেলিখিনি দি দিব। ভালদৰে প্ৰায় 10 মিনিট সময় ভজাৰ পিছত আপোনালোকে ইয়াত গৰম মছলা এপেকেট দি দিব। পুনৰ ভালদৰে মিক্স কৰি দিব। ইয়াৰ ঠিক 2 মিনিট পাছতেই আপোনালোকে গৰম পানী দিব। এয়া মই গৰম পানী দি দিছোঁ। এতিয়া ভালদৰে সকলোবিলাক গৰম পানীত ডুব খাই যোৱাকৈ লৰাই দিব। ভালদৰে উতলটো অহালৈকে আপোনালোকে সিজিবলৈ দিব। আপোনালোকক মই ৰেচিপিটো বনাবলৈ যিবিলাক বস্তুৰ প্ৰয়োজন হয় সেইবিলাক দেখাওঁতে আচলতে 3টা বস্তু থাকি গৈছিলে।
সেয়া হ'ল কিচমিচ, নৰসিংহৰ পাত আৰু কাশ্মীৰী মিৰ্চ। ভালদৰে উতলটো অহাৰ পিছত মই এতিয়া ইয়াত দৈ দি দিছোঁ। দৈ দিয়াৰ পাছতে আপোনালোকে কিচমিচকেইটা দি দিব। যাতে এটা টেঙা মিঠা টেষ্ট আহে। ইয়াৰ ঠিক অলপ পাছতে আমি পনীৰ টুকুৰাকেইটা দি দিম। পনীৰ দিয়াৰ পিছত আমি আঞ্জাখন প্ৰায় 15 মিনিট সময় ভালদৰে সিজিবলৈ দিম। 15 মিনিট ভালদৰে সিজোৱাৰ পিছত আমাৰ ৰেচিপিটো প্ৰায় সম্পূৰ্ণ হৈয়ে গৈছে। এতিয়া শেষত আমি ইয়াত নৰসিংহ পাত দুখিলামান ওপৰত এনেদৰে দি দিছোঁ। আমি গেছ অফ কৰি দিছোঁ। আমাৰ এই ৰেচিপিটো আপোনালোকেও কেতিয়াবা ঘৰতেই বনাই খাই চাবচোন।